নমস্কাৰ আমাৰ দাদা ভণ্টি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ভিডিঅ'টো আৰম্ভ কৰিছো ৰংঘৰৰ পৰা। এনেই কৈছো ৰংঘৰ নহয়, আচলতে কলাক্ষেত্ৰত আহিছো, কিন্তু আচল ৰংঘৰটো নহয়, এইটো কলাক্ষেত্ৰৰে হয়। হ'লেও ধুনীয়া লাগিছে, চাওক ভাল লাগিছে। শংকৰদেৱ কলাক্ষেত্ৰখনত আছে আজিকালি নোপোৱা বহুত অসমীয়া সা-সঁজুলিৰ পৰা আৰম্ভ কৰি ককা-আইতাহঁতৰ পৰা চলি অহা বিভিন্ন ধৰণৰ অসমীয়া সাজ-পোছাক আৰু বহুতো পুৰণা সামগ্ৰীসমূহ সংগ্ৰহ কৰি থৈ দিয়া আছে। ৱাটাৰ ফাউণ্টেইনটো বহুতেই ধুনীয়া আৰু ধুনীয়াৰ লগতে ধূলি-বালি কমাৰো বহুতে সহায় কৰে। মানে প্ৰকৃতিটো ভালে ৰখাৰ ভাল উপায় এই ৱাটাৰ ফাউণ্টেইনবোৰ। কি ধুনীয়া লগাইছে ন? লাইট দিলে ভাল লাগব আৰু। নৰে নেকি? অ মা কেনে লাগি আছে কওক আহি মজা মজা। আচলতে অডিটৰিয়াম ৰুমৰ ভিতৰত মোবাইল এলাও নাই, মানে ফটো ভিডিঅ' একো এলাও নাই, সেইবাবে বেছি দেখাব নোৱাৰিম, কিন্তু এটা ক্লিপ দেখাই দিম সাধাৰণ, যে কোনো যাতে ভুল নুবুজে আৰু। আহিব সকলোৱে, কাৰণ সৰু বাচ্চা ল'ৰা ছোৱালীক যোৱাটো বহুত প্ৰয়োজনীয়, কাৰণ বহুত জানিব লগা কথা আছে ইয়াত। জাপি ফটো উঠলা না জাপিটোত? টিকলুক দেখাই নাই। কেনে লাগিল কলাক্ষেত্ৰত আহি? ভাল লাগিল। ভাল লাগিল? আগতে আহিছো না নাই? নাই। এবাৰে প্ৰথম? ময়ো এবাৰে ফাৰ্ষ্ট। বাকী মামী আগতে আহি পাইছে? বাকী মামা কেইবাৰ হ'ল আপোনাৰ? আমি আজি ফাৰ্ষ্ট, টিকলি আৰু মই ফাৰ্ষ্ট এইবাৰ। আমি এতিয়া অডিটৰিয়াম ৰুমৰ পৰা বাহিৰত আহিলো, এতিয়া অলপ বাহিৰৰ দৃশ্যটো চাওঁ, এনেকে চাই লওকচোন। ভাল লাগি আছে না? বহুত বস্তু গাইব কৰিছে ন? নতুনকে বনাই আছে, সেইটো কাৰণে। তাতে ধুনীয়াকে বহি থাকিব পাৰি। সেইকাৰণে পাৰ্ক আৰু পাৰ্কত বহক আৰু ইয়াত এখন ধুনীয়া ছায়া জেগা দি দিছে। এইফালে আহিলে ঠিকেই, কিন্তু আজি খেলা খেলিব নোৱাৰি না আমি, কাৰণ বৰষুণ দি আছে। যোনখিনি পিছলি পৰে না, সেইখিনি তলে দিয়ে বোকা বুঢ়া একদম পানী হৈ আছে, সেইবাবে উঠিবই নোৱাৰি আছিল। উঠি আছে। অলপ সময়ৰ বাবে হ'লেও আমাৰ টিকলিটোৰ লগত ময়ো টিকলা হৈ গ'লো। জোলনাটো আজি উঠিব নোৱাৰি, পানী তলৰ ফালে। আহিব ইয়াত সকলোৱে, ভাল লাগিছে আহি পেলাই। ইমান ভয় কৰে টিকলি, বিৰাট ভয়। এতিয়া উঠি ভাল হ'ব ডাইৰেক্ট।
ডাইৰেক্ট চাফাই যাব কাপোৰ তোৰ গেটখন আমি আহিছো আজি কলাক্ষেত্ৰত ভাল লাগিছে আহি মানে যাবৰে হ'ল যাবৰ টাইমত আৰু কৈ দিলো ভিডিঅ'টো আহি বঢ়িয়া লাগিছে আহিব সকলোৱে কিন্তু আমাৰ আজি এটা বেয়া আছিল বৰষুণ বতৰৰ কাৰণে মানে ঠিকলি খেলা ধূলা কৰিব নাপালে কাৰণ যোনখিনি গেমছ আছিলে খেলা বস্তু আছিলে সেইখিনি এতিয়া বোকা হৈ আছে তাতে সেয়া আমাৰ BMW আমি নিশ্চয় আজি যাওঁ এতিয়া বহুত দেৰি হৈ গ'ল ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব তেতিয়ালে বাই বাই আৰু এটা নেক্সট ব্লগত লগ পাই আছো বাই বাই আমি ইয়াকে রেস্টুরেন্টে যাম সার্টিফিকেট মেগিলো আর